হেল্ল' গাইজ, কি খবৰ? আপোনালোকক দীপিকা লাইফষ্টাইল ব্লগৰ অন্য এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ। তো ব'লকচোন ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। এইফালে গৈ আছোঁ মই ভাল পোৱা মানুহজনৰ ঘৰত, মানে বিহু খাবৰ কাৰণে, আৰু মোৰ হ'বলগীয়া শহুৰ দেউতাৰো মাতি আছিলে, সেই গতিকে এইফালে আহি আছোঁ। এইফালে আমি ঘৰ আহি পাই গ'লোহি, আৰু দাদা বৌহঁত খানা খাবৰ কাৰণে গৈছে, মানে খুৰাহঁতৰ ঘৰত খানা খোৱা পাতিছে, তো তালৈকে গৈছে। বাকী ঘৰত পাপা আছে, আৰু বায়ু ফোন কৰি মাতিলে। বাহঁতৰ ঘৰটো যিহেতু ওচৰতে, ঘৰত কোনো নাই, সেইকাৰণে বায়ু তালৈকে মাতিলে। আমি এতিয়া তালৈ যাম। বাকীখিনি ভিডিঅ' মই তাতকৈ দেখুৱাই আছোঁ। এইফালে বাহঁতৰ ঘৰ পাই গ'লোহি। পুৱা বাৰু বহুত সময় হ'লহি, কিন্তু ভিডিঅ'টো মই এতিয়াহে আৰম্ভ কৰিছোঁ। বাকী এইফালে ল'ৰা ছোৱালী নাছিলে ঘৰত, সিহঁতে স্কুল গৈছিলে, আৰু স্কুলৰ পৰা আহি পালেহি। এইফালে বাও সিহঁতৰ কাৰণে ভাত বহাত লাগিছে। এইফালে সিহঁতে খেলি আছিলে, কিন্তু মই ভিডিঅ'টো কৰা দেখি লাজতে গুচি গৈছে, মানে ভিডিঅ' কৰিলে সিহঁতে বহুত লাজ কৰে। বাকী এইফালে বায়ু ভাত বহাত লাগি আছে, আৰু মই আহিলে পিছফালে মানে চাম বুলি। বায়ে কৈছে আগতে বোলে ইয়াত বহুত হাতী ওলায়, এতিয়া কম আহে, মানে এইফালে ঘৰৰ সন্মুখেৰে হাতী পাৰ হৈ যায়। এতিয়া ঘৰ বনোৱাৰ পৰা নহা হ'ল, মানে লংকাজানটো যিহেতু ওচৰতে, আৰু এইফালে হাতী বহুত আহে। বাকী এইফালে পিছফালখনে বাহঁতৰ। ভাত খোৱাও সময় হয় যিহেতু বায়ে ক'লে বগৰীকে খোৱা যাওক, আৰু এইফালে আহিছোঁ বগৰী খাবৰ কাৰণে ৰ'দতে বহি পেলাই। আৰু বগৰী খোৱা ভিডিঅ'টো সম্পূৰ্ণকৈ দিয়া নাইকিয়া, কাৰণ আগতে এইটো ভিডিঅ' দিয়া আছে। বাকী এইফালে ছোৱালী আৰু ল'ৰা আমি বহি ল'লোঁ টেঙা খাবৰ কাৰণে, আৰু এইফালে গৌতমো আহি পালেহি, বহুত সময় হ'ল যিহেতু। লগতে বৌহঁতো খানা খাই কৰি আহিলে, আৰু এইফালে বৌ আহি পালেহি, সেইকাৰণে বৌহঁতৰ লগতে যাম বুলি আছোঁ। আৰু এইফালে আমাৰ আইতা আহিলে, আৰু আমি যাবলৈ ওলাইছোঁ। লগতে এইফালে মাজুদাৰ ছোৱালীয়া, তাই আইতাকক কিবা সুধি আছিল। এইফালে আমাৰ লগত ছোৱালী আহিছে, মানে বাৰ ছোৱালী আহিছে, আৰু এইফালে আইতা আহি আছে। বাকীখিনি ভিডিঅ' মই তাতকৈ দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইফালে বাহঁতৰ ঘৰৰ পৰা অহা বহুত সময় হ'লহি, আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে বৌয়ে বনাই আছে মাছ আৰু মাংস। মাছ মানে মই আহিম বুলি দিনতে পাপাই ধৰি থৈছিলে, আৰু এইফালে ছোৱালীয়ে নাচি আছে, তাই খুৰায়েককে বায়েককে আৰু মোকে নাচি পেলাই দেখুৱাই আছে। চাবা আকৌ পৰি যাবাগে, আকৌ লাহে লাহে মাৰিলে আকৌ কৈ দিব, নিদিয়ে মাৰিলে বেয়া পাম বুলি কোৱা, বোলে মই বেয়া পাম, তোমাক দেখাই দিলে ভাল পাম। মই চকলেট দিম বুলি কোৱা, বোলো যদি তুমি দেখাই দিয়া চকলেট দিম। তুমি দেখাই দিবানে? বোলো প্লিজ দেখাই দিয়া না। বিহু নাচা? নাচা নাচা ন, লাহে লাহে পৰি যাবাগে আকৌ। আঁঠুৱাই পেনাই দিনা তুমি, এনেকে নানাচে নহয়, লাহে লাহে নাচিব লাগে। ছোৱালীক গছকিয়ে পেলাম এতিয়া। The next day. গাইজ, এইফালে ৰাতিপুৱা শোৱাৰ পৰা উঠি মুখ হাত ধুই ল'লোঁ, আৰু এইফালে পিছফালে ৰ'দতে বহি লৈছোঁ চাহ খাবৰ কাৰণে। লগতে এইফালে ঘৰৰ কামো চলি আছে, সেইকাৰণে মিস্ত্ৰী আহিছে। আৰু এইফালে ছোৱালী মই বহি লৈছোঁ পুখুৰী পাৰত, মানে মাছ ধৰা চাবলৈ কাৰণে। এইফালে গৌতম আৰু পাপাহঁতে মাছ ধৰাত লাগিছে। এইফালে কাকায়েক আৰু খুৰায়েকে মাছ ধৰা দেখি ছোৱালীয়ে ফূৰ্তিতে ক'ব নোৱাৰা হৈ আছে। এইফালে প্ৰথমতে কেঁকুৰা এটা ধৰিলে, আৰু কেঁকুৰা ঠেংখিনি ছিঙি আছে, নহ'লে চেপিব। লগতে কেঁকুৰা চাটনি খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব। মইতো কেঁকুৰা চাটনি খাই বহুত ভাল পাওঁ। আৰু এইফালে এতিয়া গৈছে মাছ ধৰিবৰ কাৰণে। মোক চেপি পেলাই গুচি গ'ল। চিলভাৰ এটা পংকাজ
এই জালখালি এই খালি পেলা বুইতেছি আৰু পাংকা ধৰি মাথা লাগি যাব ইমান ডাঙৰ এইটো ৰৌকি নহয় এই যে পাংকাটো আগু এই জালৰ লগাবি ইমান মানে এই যে এইফালে এয়া মাছ ধৰা হৈ গ'ল আৰু এইজনী আইতাই মাতি আছে মানে মাছ বাচিবৰ কাৰণে বহুত সময় হৈ গ'ল মাছ ধৰা সেইকাৰণে এইফালে আইতাই মাতি আছে আৰু এইফালে এইখিনি মাছ লগতে আইতাও মাছ বচাত লাগিলে এইফালে ছোৱালীহঁতো আছে আৰু এইফালে বৌ আৰু মাহঁত আহি গ'ল মানে বৌহঁতৰ ঘৰত গৈছিলে আৰু এইফালে লগতে বৌ অৰ্ডাৰ এটাও আহিলে বলটো হেৰি দিছিলোঁ বল এটা দিছিলোঁ থকা মানে কি কালাৰ ৰঙা দিছিলোঁ চবতে চাই এইফালে মাছ ধৰিবলৈ গৈ কেঁকুৰা চেপিলে লগতে হুলো সোমালে আৰু এইফালে ল'ৰা আৰু ছোৱালীহঁতে খেলাত লাগি আছে বাকী এইফালে আমি ভাত পানী খাইও আজৰি হ'লোঁ মাহঁতেও খাই ল'লে আৰু আমিও যাবলৈ ওলালোঁ আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ পেজটো ফ'ল' কৰি ল'ব আজিলৈ আহিছোঁ বাই বাই